এইজনেই দেৰগাঁৱৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালী। অৰ্কমন্য আৰু অদক্ষ বিধায়ক এইজন। অগপ বিজেপিৰ মিত্ৰতাৰ বাবে বিজেপিয়ে দেৰগাঁও সমষ্টিটো এৰি দিছিল অগপক। কপালৰ বলত 1985 চনৰ পিছত দ্বিতীয়বাৰলৈ আঞ্চলিক দলটোৰ পৰা বিধায়ক হৈ অসম বিধানসভালৈ আহিল ভৰালী। প্ৰথমবাৰৰ অগপ চৰকাৰৰ মন্ত্ৰীও আছিল ভৰালী। হলে কি হ'ব? বিগত 4 বছৰ 6 মাহত একো উন্নয়নৰ কামেই নকৰিলে বিধায়কজনে। অলপতে ৰাইজৰ ক্ষোভ নিৰাময় কৰিবলৈ সমষ্টিত আৰম্ভ কৰিছে কেইটামান আধাৰশিলা। এইবাৰ দেৰগাঁওবাসী সাজু হৈছে ভৱেন্দ্ৰনাথ ভৰালীক বিদায় দিবলৈ। অদক্ষ অৰ্কমন্য বিধায়কজনৰ বিৰুদ্ধে সমষ্টিটোৰ ভোটাৰসকলে কৰা মন্তব্যবোৰো শুনাম আপোনালোকক। কোনো আমি তেখেতৰ পৰা আমি সা সুবিধা পোৱা নাই। আমাৰ ইয়াত এই নামঘৰটোলৈ নামঘৰৰ ৰাইজৰ প্ৰাণকেন্দ্ৰ নামঘৰলৈ অহা যোৱা এতিয়া লকডাউনৰ কথাও নকওঁ বাৰু, কিন্তু এনেই আমাৰ নামঘৰলৈ আহিবলৈ এইফালে আমাৰ 30 ঘৰ একেবাৰে কম ব্যস্তি আছে, 30 ঘৰৰ অধিক ব্যস্তি আছে। তাত কিছু ল'ৰা ছোৱালীয়ে সাংস্কৃতিক এখন আমাৰ স্কুলো আছিলে সাংস্কৃতিকৰ, সেই স্কুলখনলৈ যোৱা বছৰ বহুত কষ্ট কৰি ল'ৰা ছোৱালীয়ে বোকা পানীত অহা যোৱা কৰিলে। আৰু আমাৰ এইখিনিতে ৰাস্তাটোৰ বিষয়ে আমি যিয়াটো ভুগিবলগীয়া হৈছে। আমাৰ ৰাস্তাটোৰ বিষয়ে মানে আজি আৰু 6 বছৰ 8 বছৰ মানে ৰাস্তাটো পঞ্চায়তৰ পৰা আমাক আজি 8 বছৰমানৰ আগতে নামঘৰ কমাগাঁও নামঘৰ ৰাস্তা বুলি পেলাই আমাক ৰাস্তাটো অলপ মেৰামতি কৰি দিছিল। তাৰপিছত আমি কোনো সা সুবিধা পোৱা নাই। আপোনালোকে আপুনি বিধায়কজনৰ পৰা মানে কোনো ধৰণৰ সা সুবিধা আমি নাই পোৱা ন। 2021 নিৰ্বাচনত যদি মৃত্যুজোঁটৰ পৰা যদি প্ৰাৰ্থী হিচাপে ভৰালীকে দিয়া হয়, তেন্তে এই আসনখন বিৰোধীয়ে চকুমুটি দখল কৰাটো নিশ্চিত। এই ৰাস্তাটোত আমাৰ প্ৰায় 40-50 ঘৰ মানুহ অভিহস্তি অহা যোৱা কৰে। আমি বিধায়ক মহোদয়ক আমি নিজে গৈ পেলাই আমি তেখেতক আমি কাগজ দিলোঁগৈ, কিন্তু তেওঁ আমাৰ সঠিক গুৰুত্ব নিদিলে। সেয়েহে আমি ভাবিছোঁ বিধায়ক মহোদয়ৰ নিচিনা আমাক বিধায়ক আৰু নালাগে। যোৰহাটৰ সঞ্জীৱ শইকীয়াৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 9 অসম।